ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ডৰ সম্পৰ্কত আপোনালোকক মই এটা নতুনকৈ আপডেট দিবলৈ চেষ্টা কৰিম। যদিহে আপোনালোকে অসম পুলিচ ABBত যদি এপ্লাই কৰিছিলে তেতিয়াহ'লে এইটো ভিডিঅ' সম্পূৰ্ণৰূপে চাব আৰু এইটো ভিডিঅ' শ্বেয়াৰ কৰিব নাপাহৰিব, কিয়নো এইটো ভিডিঅ' বহুতো গুৰুত্বপূৰ্ণ। আৰু বন্ধুসকল, ভিডিঅ'টোৰ শেষত মই আপোনাক অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনবোৰ জনাবলৈ চেষ্টা কৰিম। যদি আপুনি পোনপ্ৰথমবাৰৰ কাৰণে আহিছে এতিয়া ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। যেতিয়া মই এনেকুৱা সুন্দৰ সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ আপোনালোকে সকলোতকৈ আগত পাব। যাই কি নহওক আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ। চক বন্ধুসকল, আমি সকলোৱে গম পাওঁ যে প্ৰথমতে 15খন ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ড মুকলি কৰি দিছিলে আৰু 15খন ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ডৰ প্ৰায়কেইখন জিলা অৰ্থাৎ 2-3খনমান জিলা কিন্তু কমপ্লিটলি ৰানিং হৈ গৈছিলে আৰু বাকীখিনি আধা হৈছিলে, অৰ্থাৎ আৰু কিছুমান হ'বলগীয়া আছিলে বা কিছুমানৰ আধা হৈ গ'ল। আৰু বন্ধুসকল, আৰু তাৰ পাছতে যিহেতু 3খন জিলা এডমিট কাৰ্ড মুকলি কৰি দিছিলে আমি সকলোৱে ভালদৰে গম পাওঁ, যিহেতু ইলেকশ্যনৰ কাৰণে এখনকৈ যিহেতু পষ্টপন হৈ গ'ল আৰু অৱশেষত লাষ্টত অসম পুলিচ SLP ফালৰ পৰা যিহেতু আমি সকলোৱে এটা নটিচ পাইছিলোঁ যে সকলোবোৰ জিলাৰ বন্ধ কৰা হৈ গ'ল। বন্ধুসকল, এতিয়া তাৰ পাছত এটা বহুতো ডাঙৰ কনফিউজন আহি আছে, এটা বহুতো ডাঙৰ এটা সমস্যা মানে হৈ আছে ষ্টুডেণ্ট বা মানে কেণ্ডিডেটসকলৰ মাজত। এতিয়া চক বন্ধুসকল, যিসকল ব্যক্তিয়ে নেকি পাছ কৰিলে বা তেওঁলোকৰ নেলাগে, এতিয়া যিসকল ব্যক্তিয়ে নেকি মানে তেওঁলোকে দিব নাপালে, মানে অনাগত দিনত তেওঁলোকৰ আহি আছিলে ৰানিং হ'ব, সেইসকল ব্যক্তিয়ে আকৌ এটা নতুনকৈ এডমিট কাৰ্ডসমূহ মুকলি কৰিব লাগিব, মানে নতুনকৈ ডাউনলোড কৰিব লাগিব নেকি, তেওঁলোকে এটা বহুতো ডাঙৰ কনফিউজন হৈ আছিলে। চক বন্ধুসকল, মই সেইসকলক ক'বলৈ চেষ্টা কৰিছোঁ যিহেতু আকৌ নতুনকৈ এডমিট কাৰ্ড মুকলি কৰিব লাগিব, অৰ্থাৎ 15খন ডিষ্ট্ৰিক্টৰ নতুনকৈ এডমিট কাৰ্ড কৰি মানে অসম পুলিচে SLP ফালৰ পৰা নতুনকৈ এডমিট কাৰ্ড দিয়া হ'ব আৰু সকলোৱে আকৌ এবাৰ নতুনকৈ এডমিট কাৰ্ড মুকলি কৰিব লাগিব। অৰ্থাৎ এইবাৰৰ সৈতে 4বাৰমান হ'ল চাগে, 4বাৰমান আমি অসম পুলিচৰ এডমিট কাৰ্ড ডাউনলোড কৰি আছোঁ, কিন্তু এতিয়ালৈকে এবাৰো ছাকচেছ হ'ব পৰা নাই। আৰু মই ভাবোঁ অনাগত দিনত যিবাৰ হ'ব সেইবাৰ টোটেলি মানে আমাৰ অসম পুলিচে মানে সকলোকে ৰানিং বা ফিজিকেলসমূহ কমপ্লিট কৰাই দিব, কিন্তু কথা হ'ল কেতিয়া হ'ব সেইটো বা কোনো গম নাপায়। আৰু বন্ধুসকল, যিহেতু সুধিয়ে যে 15খন ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ডসমূহ যিসকলৰ হোৱা নাছিল তেওঁলোকৰ কি হ'ব, নতুনকৈ এডমিট কাৰ্ড মুকলি কৰিব লাগিব নেকি? হয় বন্ধুসকল, তেওঁলোকে নতুনকৈ এডমিট কাৰ্ডসমূহ মুকলি কৰিব লাগিব, কিয়নো বন্ধুসকল বহুতে মেছেজ আৰু কমেণ্ট কৰি আছে, বহুতে কনফিউজন হৈ আছে। হয়তো এতিয়া আপোনালোকৰ কনফিউজনটো দূৰ হ'ল। আজিলৈ ইমানে ধন্যবাদ। জয় অসম। যদি আপুনি পোনপ্ৰথমবাৰৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ চাকৰি ৰিলেটেড সদায় খবৰ পাই থাকিব।